ইমান ডাঙৰ ঘৰ, তাইক জানো ইয়াত লগ পাম? এটা কাম কৰো, এই ভাইটিকে সুধো। বল। তুমি আমাক ক'ব পাৰিবা নেকি কিউজিন ইয়াত থাকে নেকি? কোনো আপোনালোক আৰু কোনে মাতিলে? কি কাম আছে ইয়াত? কাম বিচাৰি আহিছে নেকি ইয়াত? আৰু ৰ'বচোন, বাইদেউৰ নামটো কিয় এনেকৈ ল'লে? আমি ইয়াত কাম বিচাৰি অহা নাই, তাই আমাৰ সৰুকালৰ লগৰী। তোমাৰ কিবা ভুল হৈছে, তাই আমাৰ সৰুকালৰ বান্ধৱী। বান্ধৱী? বাইদেৱে যে আপোনালোকৰ নিচিনা মানুহক ঘূৰিয়ে নাচায়। আৰু এনেই টাইম পাছ কৰিব ইয়াত নালাগে, যাওক ইয়াৰ পৰা, মোৰো বহুত কাম আছে। তুমি কোৱাচোন, তাইক আমি ইয়াত লগ পামনে? লগ ইয়াত? আপোনালোকে সেই তাতে ৰখি থাকক, বাইদেউ যদি ওলাই আহে তেতিয়া লগ কৰি ল'ব। বল, আমি ইয়াৰ পৰা যাওঁগৈ। তোক মই কৈছিলোঁ নহয়, আমি ইয়াত সন্মান নাপাওঁ বুলি। এই ৰচোন, ভাইটি, তাইক এবাৰ মাতি দিয়াচোন। তাই আমাক চিনি পায় আৰু আমিও তাইক চিনি পাওঁ। ঐ, তোক মই কাম কৰিব দিছিলো নহয়, কৰিলি নাই কা? ভালে আছনে? ভালে আছো। বাইদেউ, আপুনি চিনি পায়? মোৰ একদম সৰুকালৰ বান্ধৱী। চৰি। ধনীয়ে হওক বা দুখীয়াই হওক, মানুহক কিন্তু সন্মান কৰিব জানিব লাগে। কেলে, কিবা হ'ল নেকি? নাই নাই, একো হোৱা নাই। এইটো কি তোৰ ঘৰ নি? মোৰ ঘৰ, ইমান ডাঙৰ পকা ঘৰ, ইমান ধুনীয়া। পিছে ঘৰৰ মানুহবিলাক ক'ত? পিছে তাই একো মাত চাত নমতাকে গুচি গ'ল যে, তাইৰ স্বভাৱটো আজিলৈকে বদলি হোৱাই নাই। এয়া ল, পানী খা। বাকী তহঁতৰ খবৰ ভালনে? আমাৰ খবৰ ভালেই, কিন্তু তহঁতৰ ঘৰৰ মানুহখিনি ক'ত? কি হ'ল, তই একো নকলি যে? কিনো কম আৰু, থাকোঁতেতো চবেই আছে, একোৱে অভাৱ নাই, কিন্তু ঘৰৰ মানুহবোৰেহে নাই। নাই মানে ক'লৈ গ'ল? মানুহজন থাকে বাহিৰত, তাৰপিছত মোৰ শাহু শহুৰ থাকে বেলেগকে। বেলেগকে কিয় থাকে? সেইবোৰ বহুত কথা। মোৰ আজি বিয়া পতা 6 বছৰ হ'ল, মোৰ সন্তান এটা হোৱা নাই নহয়, সেইকাৰণে মোক ভালেই নাপায়। বাকী ইমান ডাঙৰ ঘৰখনত থাকি অকলে আমনি নালাগে? আমনিটো লাগে, কিন্তু উপায় নাই। থাকিবই লাগিব, থাকোঁতেতো এতিয়া সকলোবোৰ আছে। কিন্তু থাকিও একো নাই। হ'ব দে, তই একো চিন্তা নকৰিবি, ভগৱানে নিশ্চয় এদিন তোক চকু মেলি চাব। আমি এতিয়া যাওঁ। ঠিক আছে, তহঁতি আকৌ বেলেগ এদিন আহিবি দেই। দেখিছ, মানুহৰ টকা পইচাই মেইন নহয়। ইমান ধন টকা পইচা আছে, কিন্তু মনৰ শান্তি নাই।